দেৰগাঁৱত ভেকচিনৰ নাটনি। দেৰগাঁও ভেকচিন চেণ্টাৰত দেখা গৈছে ব্যাপক ভেকচিনৰ অভাৱনীয়তা। দেৰগাঁও বহুকেইটা অঞ্চলত ভেকচিন প্ৰদান চেণ্টাৰ আছে যদিও সমান্তৰালভাৱে দেখা গৈছে ভেকচিনৰ অভাৱনীয়তা। পুৱাৰ পৰা শাৰী পাতি ভেকচিন নাপাই উভতিব লগা হৈছে বহু সংখ্যক লোক। দেৰগাঁও সামৰিক চিকিৎসালয়তো দেখা গৈছে এই একেই পৰিৱেশ। পুৱাৰ পৰা দেৰগাঁৱত বিভিন্ন প্ৰান্তৰ বহু লোক ভেকচিন ল'বলৈ আহি ভেকচিন নাপাই ঘৰলৈ উভতি যাব লগা হৈছে। দেৰগাঁৱত জনসংখ্যা অনুপাতে ভেকচিন কেম্পসমূহত ভেকচিনৰ নাটনি হোৱাৰ বাবে কেম্পসমূহত ভেকচিন বঢ়াই দিবলৈ বিভাগীয় বিষয়াসকলে চৰকাৰলৈ অনুৰোধ জনাইছে। জানুৱাৰী 29 তাৰিখৰ পৰা ইয়াত ভেকচিনেশ্যন চলি আছিলে। প্ৰথম অৱস্থাত এইটো মানুহ কমাইছিলে, কিন্তু এতিয়া সদ্যহতে ছেকেণ্ড ড'জ যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা ভেকচিনেশ্যন ল'বৰ কাৰণে মানুহ অভাৰ হৈ গৈছে। কিন্তু সেই অনুপাতে আমি মিলাব পৰা নাই। কিন্তু আমি ডেইলি 200 আমি এতিয়া দি আছোঁ। আৰু এই দুদিন বন্ধ আছে, কিন্তু কাইলৈৰ পৰা চাগিলে খুব সম্ভৱ ভেকচিন মজুত হ'ব। পেচেণ্টৰ মানে দ্ৰুতগতিত হয়, কিন্তু দেখা গৈছে কিছুমান এৰিয়া আছে তেওঁলোকৰ এইবিলাকৰ যথেষ্ট সংখ্যক ৰোগী পজিটিভ ওলাইছে। তেওঁলোকক এখন গাঁও আমি কণ্টেইনমেণ্ট জোন কৰিছে আমাৰ প্ৰশাসনে, আৰু বাকীবিলাকক আমি গাঁৱে গাঁৱে গৈ পেলাই ৰেড টেষ্ট পৰীক্ষা কৰা হৈছে। আৰু তেওঁলোকৰ পৰা যিবিলাক পজিটিভ কেছ সেইবিলাক আমি হস্পিটেললৈ বা কোৱাৰেণ্টাইন চেণ্টাৰলৈ হেৰি কৰা হৈছে। কিছুমানক আমি হোম কোৱাৰেণ্টাইনত দিয়া হৈছে। ঠিক আমি ভেকচিন আপুনি ছাৰে কৈছে যে 30 জানুৱাৰীৰ পৰা দিয়া হৈছিলে, কিন্তু যোৱা সপ্তাহত আমি 21/2021 তাৰিখে 100 ড'জ ইয়াত দিয়া হৈছিলে, 22 তাৰিখে 100 ড'জ দিয়া হৈছিলে, 23 তাৰিখে 300 দিয়া হৈছিলে, আৰু আমাৰ শেষ দিন আছিলে 26 তাৰিখ। সেইদিনাখনে আমি 200 ভেকচিন দিছোঁ। আমি আশা কৰিছোঁ, চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ভেকচিনৰ পৰিমাণ ইয়াত বঢ়াই ৰাইজক উপকৃত হ'ব। ব্যুৰ ৰিপৰ্ট, দাসামিনি 24। আপুনিও খাব বিচাৰে নেকি এসাঁজ তৃপ্তিৰে? তেনেহ'লে পলম নকৰিব, আহক আমাৰ ফুড পেৰাডাইজলৈ। আপোনালোকৰ যদি ক'ভিড ৰোগী আছে তেনেহ'লে বিনামূলীয়াকৈ পাব এসাঁজ ভাত। আমাৰ ঠিকনা হৈছে জু নাৰেংগী ৰোড,